নমস্কাৰ বন্ধুসকল, মই অঞ্জলি। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে মহিলাসকলে যৌন মিলন কৰি থকাৰ সময়ত বা প্ৰথমবাৰ যেতিয়া যৌন মিলন কৰে সেই সময়ত তেখেতসকলৰ তেজ ওলায় নেকি বা তেজ ওলোৱাৰ সম্ভাৱনা কিমান। যদি তেজ নোলায় তেনেহ'লে তাই আগৰ পৰা কৰা নেকি বা তাই আগতে মিলন কৰি লৈছে নেকি। আজিৰ ভিডিঅ'টোত আমি এই বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিম বা এই বিষয়ত যিমান মিসকনচেপশ্যন আছে সব দূৰ কৰাৰ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যা আছে আৰু সেই সমস্যাবোৰৰ সমাধান পাব বিচাৰে তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, এই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে মহিলাসকলে যে প্ৰথমবাৰ কৰোঁতে তেজ ওলাব তাৰ যুক্তিযুক্ততা কিমান বা তাৰ সম্ভাৱনা কিমান। কাৰণ মোলৈ বহুতো প্ৰশ্ন আহে যে বাইদেউ আমি বিয়া পাতিলোঁ কিন্তু আমাৰ ৱাইফৰ প্ৰথমবাৰ কৰোঁতে তেজ ওলোৱা নাই, তেতিয়াহ'লে আমি ভাবি ল'ম নেকি তাই আগতে কৰা। চাওক, এই কথাটো যিটো আছে এই কথাটোৰ কোনো যুক্তি নাই। কাৰণ আমি জানো যে মহিলাসকলৰ যৌনিৰ ভিতৰত এটা পৰ্দা থাকে, সেই পৰ্দাটো যদি ফাটি যায় তেনেহ'লে আৰু তাইৰ তেজ নোলাব, আৰু যদি সেই পৰ্দাটো আগতে ফাটা নাই তেনে ক্ষেত্ৰত তেজ ওলায়। কিন্তু এই পৰ্দাটো কেৱল আৰু কেৱল মিলনৰ মাধ্যমত যে ফাটিব তেনেকুৱা কোনো কথা নাই। বিভিন্ন কাৰণে ফাটি যাব পাৰে। কোনোবাই দুখ পাওঁতে ফাটি যাব পাৰে, কোনোবাই চাইকেল চলাওঁতে ফাটি যাব পাৰে, কোনোবাই আন কিবা কাৰণত ফাটি যাব পাৰে। চ' এইটো যে মিলন কৰিলেহে ফাটিব তেনেকুৱা কোনো কথা নাই। আৰু ৰিচাৰ্চত দেখা গৈছে যে প্ৰায় 70% মহিলাৰ পৰ্দা বিবাহৰ আগত ফাটি যায় বিভিন্ন কাৰণে, আৰু 30% মান মহিলাৰ পৰ্দা বিবাহৰ পিছত ফাটে বা তেখেতসকলে ফাৰ্ষ্ট ডে মিলন কৰোঁতে তেজ ওলায়। চ' গতিকে এই কথাটো লৈ ইমান মিসকনচেপশ্যন থাকিব নালাগে বা এই কথাটো দি আপুনি আপোনাৰ ৱাইফক জাজ কৰিব নালাগে যে তেখেতে আগত মিলন কৰি লৈছে বা তেখেত আগৰ পৰা মিলন কৰা। চ' গতিকে এইটো এটা একেবাৰে ভুল কনচেপশ্যন আমাৰ সমাজত বিয়পি আছে, আৰু এইটোৰ পৰা তেনেকুৱা কোনো যে মিলন কৰি লৈছে বুলি তাৰ কোনো সম্ভাৱনা নাই। গতিকে এই কথাটো আপোনালোকে গম পাই ল'ব যে এগৰাকী মহিলাৰ যে প্ৰথমবাৰ মিলন কৰোঁতে তেজ ওলাব তেনেহ'লে তেনেকুৱা কোনো কথা নাই। তেজ ওলাবও পাৰে, নোলাবও পাৰে। বেছি সংখ্যক মহিলাৰ ফাৰ্ষ্ট ডে কৰোঁতে তেজ নোলাব পাৰে। এইটো হ'ল আচল ৰিয়েলিটি। আশা কৰিছোঁ আপোনালোকে কথাটো গম পাইছে। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰিব, ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাৰণ এইটো পেজ বা চেনেলত আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাই থাকিব যিবোৰ আপোনাৰ লাইফৰ কাৰণে বৰ ইম্পৰ্টেণ্ট। আৰু যদি আমাৰ লগত পাৰ্চনেলি কথা পাতিব আছে হোৱাটছএপত কণ্টেক্ট কৰিব, আমি নিশ্চয় কথা পাতিম। আৰু আপোনালোকে ভিডিঅ'টো এটা লাইক কৰা নাপাহৰিব, লগতে এটা কমেণ্ট কৰিব।